হাই হেল্ল' বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ বিমল ভ্লগ চলাই আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই কাছাৰীঘাটত, গুৱাহাটী পাণবজাৰ কাছাৰীঘাটত আছোঁ। আৰু অলপ আজি টাইম পালোঁ, গতিকে ফুৰিব অহাৰ চলেৰে অলপ কাছাৰীঘাটৰ কিছুমান দৃশ্য আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল কাছাৰীঘাটৰ কিছুমান দৃশ্য। পানী শুকাই গৈছে। এইখনে হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু হয়তো হ'ল যিটো আপোনালোকে মোৰ আঙুলি পোনে পোনে দেখিছে, সেইটো হ'ল উমানন্দ। আৰু ইয়াতে খেলো খেলে, ক্ৰিকেট খেলে, ভলীবল খেলে, মানে যোনে যেনেকৈ পাৰে সকলোৱে মানে ফূৰ্তি কৰি থাকে। আৰু কিছুমানে ইয়াত মালো খোৱা দেখা যায়। এই ইয়াত যে বহি আছে মাল খাই আছে। আৰু এইবিলাক কিছুমান দেখিছে নহয়, এইবিলাক বহুত পুৰণা বহুত দিনীয়া ফেৰী হয়, পৰি আছে। আৰু সৌটোৱে হৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। আমি তালৈও যাম। এইটো হ'ল লাচিত বৰফুকন দেৱৰ প্ৰতিমূৰ্তি। আৰু আমি এইফালে দেখুৱাম। আৰু আহিছিলোঁ আমি এনেই অলপ ফুৰিবলৈ, আজি টাইম পালোঁ কাৰণে। আৰু কালি যিহেতু দেৱালী, কালী পূজা আছিলে গুৱাহাটীত, বোলে কালী পূজা বহুত ডাঙৰকৈও পাতে আৰু মূৰ্তি আনি পাতে। গতিকে মূৰ্তি উটুৱাবলৈ আহিছে। এইফালে দেখাই দিয়া। চাওক, কাছাৰীঘাটত বোলে মই দেখা পাইছোঁ, কাছাৰীঘাটত কিছুমান আৱৰ্জনাও পেলায়। ব্ৰহ্মপুত্ৰখন আপোনালোকে চাফা বুলি নাভাবিব, বহুত খেঁচৰা বস্তুও পেলায়, বহুত আৱৰ্জনাও পেলায়। আমি সেই ভিডিঅ' আমি ক্লিপছ কিছুমান দেখাবলৈ বা আপোনালোকক দৃশ্য কিছুমান দেখাবলৈ চেষ্টা কৰিম। এইবিলাক হ'ল ব্ৰহ্মপুত্ৰৰ কাষৰ দৃশ্য। আৰু ইমান আৱৰ্জনা পেলাই দিছে। পলিথিন আছে, কিবা আছে, মালা আছে, কাৰ্টন আছে, বাঁহৰ টুকুৰিলৈকেও দেখিব পোৱা গৈছে। আৰু এইবিলাক কেতিয়াও পচন্দ নাযায়। গতিকে এইবিলাক ইমানেই খেচেৰা কৰি থৈ দিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ কিছুমান অংশ। আৰু দৃশ্যটো চাই দিয়ক, ভালছে দৃশ্যটো দেখাই দিয়া। চাওক, এইবিলাক ইমান আৱৰ্জনা দেখাই দিয়া। এইফালে দেখাই দিয়া। ইমানেই আৱৰ্জনা কৰি থৈ দিছে, মানে দেখিবলৈ কিবা এটা ঘিণ লগা হৈ আছে। গতিকে এইবিলাক কাৰ চকুত পৰিব। আৰু মানে যোনে যি পায় আৰু যিমান আৱৰ্জনা আছে সকলোবোৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষত পেলাই দিয়েহি। আৰু এইটো এটা দৃশ্য। আৰু আমি কিছুমান আৰু দৃশ্য আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। আৰু এইটোৱে হ'ল এটা ৰাস্তা, দেখাই দিয়া ৰাস্তা। এইটো ৰাস্তা এটা। আৰু এইটো যি আমি ফেৰীত উঠিবলৈ গ'লে হ'লে এইটো ৰাস্তাই যাবলগীয়া হয়। গতিকে এই ৰাস্তাটোৰ মাজত চাওক, ইমান আৱৰ্জনা পেলাই থৈ দিছে, কোনো প্ৰশাসনৰ চকু নপৰে। কিন্তু এই ৰাস্তাটো চাওক, ইমান লেতেৰা কৰি আছে। আৰু এইফালে মানুহ অহা যোৱা কৰি আছে। মানুহবিলাক দেখা দিয়া, অহা যোৱা কৰি আছে, কিন্তু ৰাস্তাতে ইমান আৱৰ্জনা পেলাই থৈ দিছে। গতিকে কাছাৰীঘাটৰ কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু সঁচাকৈয়ে ইমান আৱৰ্জনা পেলাই জেগাটো বহুত বেয়া কৰি দিছে। আৰু আমি নিজে দুখিত এনেকুৱা এটা জেগা চাবলৈ পায়। আৰু ইমানতে ভিডিঅ'টো আজি শেষ কৰিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, তেতিয়াহ'লে মোৰ ভিডিঅ' আহিবলগীয়া আপোনালোকে আপডেট পাই দিব। আজিলৈ